মই পাকিস্তানক ভাল পাওঁ, মই বিচাৰোঁ পাকিস্তানৰ লগত আমাৰ দোস্তি হওক, তেতিয়াহ'লে আমাৰ দেশো উন্নত হ'ব আৰু পাকিস্তানো উন্নত হ'ব। সেয়া আমাৰ ভাৰতবৰ্ষক বিক্ৰী দিয়াহে হ'ব। এটা সম্ভৱ আছে ইউনাইটেড ইণ্ডিয়া বনোৱাৰ, ইউনাইটেড এমিৰেটছ, ইউনাইটেড আমেৰিকাৰ দৰে ইউনাইটেড ইণ্ডিয়া বনোৱাৰ চান্স আছে। ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, তাৰপিছত আফগানিস্তান, ম্যানমাৰ, ভূটান, নেপাল এইবোৰ মিলি বৰ্তমান সময়ত ভাৰতবৰ্ষত পলিটিকেল পাৰ্টিৰ দ্বাৰা আৰু RSS সংগঠনৰ দ্বাৰা এটা মেছেজ মানে দ্ৰুত গতিত বিয়পোৱা হৈছে, যিটো হ'ল নেকি ভাৰতবৰ্ষক অখণ্ড ভাৰত হিচাপে গঢ়ি উঠাব পলিটিকেল পাৰ্টি RSS তেওঁলোকৰ এয়া মেছেজ দ্ৰুত গতি। মেইন উদ্দেশ্য হ'ল ভোট বেংক, সেয়াতো নকয়। আৰু অখণ্ড ভাৰত গঢ়ি তোলাৰ যিটো ছিষ্টেম সেয়া হ'ল আফগানিস্তান, পাকিস্তান, বাংলাদেশ, ম্যানমাৰ মানে যিবোৰ অখণ্ড ভাৰত আছিল, মানে পূৰ্বত যিবোৰ ভাৰতৰ অংশ আছিল সেইবোৰ আকৌ ভাৰতৰ লগত জড়িত কৰি অখণ্ড ভাৰত হিচাপে গঢ়ি তুলিব লাগে। কোনো মাইকা লাল বুলি কৈছোঁ, কোনো মাইকা লালৰ দম নাই। মাথো বাংলাদেশটোক ভাৰতৰ অংশ কৰি দেখাওক যদি দম আছে কোনো মাইকা লালৰ, আৰুতো পাকিস্তান, আফগানিস্তান খেলা আফগানিস্তান হয়। বিশ্বৰ কোনো শক্তি নাই যে আফগানিস্তানক দখল কৰিব, তেওঁলোকক দমন কৰিব। আফগানিস্তান হয় খেলা, কাশ্মীৰ নহয়, মানে ইণ্ডিয়া নহয় যে চাইনা আহি দখল কৰিব আৰু ইণ্ডিয়ান চৰকাৰে বহি থাকিব। আফগানিস্তান হয় খেলা, বাংলাদেশকে মানে অংশ কৰিব দম নাই আৰু অখণ্ড ভাৰত গঢ়িব। এইবোৰ সপোন চকুত তেল দি চোৱাই ভাল। মানে ভোট বেংকৰ কাৰণে যি পাইছে তাকে বকি থাকক। ৱাও, হোৱাট এ বিজনেছ ছিষ্টেম। কিন্তু তথাপিও কিন্তু এইটো যিটো মাৰ্কেট ছিষ্টেম চলি আছে, অখণ্ড ভাৰতৰ নামত ভোট বেংক চলি আছে কিন্তু তেওঁলোকৰ যিটো মানে উদ্দেশ্য সেয়া কিন্তু পূৰণ হৈয়ে আছে। আমাৰ মানে মাছুম ভাৰতীয়ই সেইবোৰতো ভালকৈ বুজি নাপায়। সেইকাৰণে আমাৰ ভাৰতীয়ক মানে অনুৰোধ কৰিছোঁ সকলোৱে শিক্ষিত হওক, নিজৰ ল'ৰা ছোৱালীক শিক্ষিত বনাওক, তেতিয়াহে দেশ বাচিব আৰু দেশ বাচিলেহে নিজে বাচিবা। কি শুদ্ধ কি ভুল শিক্ষিত হ'লেহে বুজিব পাৰিবা। যেনেদৰে শিক্ষিত হোৱাৰ কাৰণে কেৰেলা আজি নিজে সিদ্ধান্ত ল'ব পাৰিছে কি আমাৰ কাৰণে ভাল, সেয়া সিদ্ধান্ত কৰি নিজে গ্ৰহণ কৰিছে, একচেপ্ট কৰিছে, নিজে কাঢ়ি লৈছে, যিটো নিজৰ কাৰণে প্ৰাপ্য, নিজৰ কাৰণে ৰাইট হয়। চ' শিক্ষিত হোৱাটো অতি প্ৰয়োজন। যিমান দিন নিজৰ ল'ৰা ছোৱালী শিক্ষিত নহ'ব, সমাজ শিক্ষিত নহ'ব, সিমান দিনে পলিটিকেল পাৰ্টিৰ কথাত য়েছ ছাৰ বুলি ক'লেই তেনেকুৱাই থাকিব, দেশ অনুন্নত থাকিব। মাথো মানে যিটো নিউজ চেনেলতহে উন্নত দেশ থাকিব, কিন্তু অট'মেটিকেলি গ্ৰাউণ্ডত নামি চাওক বাংলাদেশৰ তলত। আৰু অখণ্ড ভাৰত গঢ়িব, যিখিনি আছে সেইখিনিতে মানে ৰেচন দিয়া সমস্যা, চাকৰি দিয়া সমস্যা, অমুক তমুক, আৰু বাংলাদেশৰ পৰা লৈ আহি ভাৰতীয় নাগৰিক বনাব, মানে চব ভোট বেংক খেলা। এটা এক্সাম্পল হিচাপে একদিনৰ কাৰণে মানি ল'লোঁ অখণ্ড ভাৰত গঢ়িলে, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, ইণ্ডিয়া কি হ'ল, অখণ্ড ভাৰত হ'ল, এটা দেশ হ'ল। তেতিয়াহ'লে কি হ'ল, আমাৰ যিটো ইণ্ডিয়া বৰ্তমানৰ ভাৰত আছে এয়াতো বিক্ৰী দিয়া হ'ল। তেতিয়া চৰকাৰ কোন হ'ব, মুছলমান হ'ব। মুছলমানৰ হাতত বিক্ৰী দিয়া হ'ল আমাৰ ভাৰতবৰ্ষক। সেয়া ভোট বেংকৰ কাৰণে মাথো অখণ্ড ভাৰতৰ দাবী কৰি আছে যিসকলে, তেওঁলোকৰ মুখত চাটা মাৰিব লাগে আমাৰ ভাৰতবৰ্ষৰ সচেতন ৰাইজে, যিটো মানে অসম্ভৱ অখণ্ড ভাৰত গঢ়ি উঠোৱাৰ। মই ভাবোঁ যদি অখণ্ড ভাৰতৰ কাৰণে বেছিকৈ মাতি থাকে, বেছিকৈ মানে কিবা কিবি কৰি থাকে পলিটিকেল পাৰ্টিৰ দ্বাৰা, RSSৰ দ্বাৰা আৰু বহুত ভাইৰাছৰ দ্বাৰা, তেতিয়াহ'লে সম্ভৱ আছে আমাৰ যিটো ভাৰতবৰ্ষ আছে এই ভাৰতবৰ্ষৰ পৰাই কিন্তু আৰু মাইনাছে হ'ব। ভাৰতবৰ্ষৰ পৰা আৰু অন্যান্য দেশ হোৱাৰ চান্সে বৃদ্ধি পাব। ভাৰতবৰ্ষত প্লাছ নহয়, কিন্তু তেনেকুৱা সম্ভৱ আছে। আৰু যদি প্লাছ হয়ও তেতিয়াহ'লেতো আমাৰ ভাৰতবৰ্ষ গ'ল, মুছলমানৰ হাতত গ'ল। পাকিস্তান, আফগানিস্তান, বাংলাদেশ এইবোৰ কোন হয়, তাতে মুছলমান মানুহে আছে। তেতিয়া যি অখণ্ড ভাৰত হ'ব, সেই অখণ্ড ভাৰত চৰকাৰ কোন হ'ব, কাৰ পাৱাৰ থাকিব, তেওঁলোকৰে থাকিব, জনসংখ্যা তেওঁলোকৰ বেছি হ'ব। তেতিয়া সেয়া সম্ভৱ নহয়, সেয়া আমাৰ ভাৰতবৰ্ষক বিক্ৰী দিয়াহে হ'ব। এটা সম্ভৱ আছে ইউনাইটেড ইণ্ডিয়া বনোৱাৰ, ইউনাইটেড এমিৰেটছ, ইউনাইটেড আমেৰিকাৰ দৰে ইউনাইটেড ইণ্ডিয়া বনোৱাৰ চান্স আছে। ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, তাৰপিছত আফগানিস্তান, ম্যানমাৰ, ভূটান, নেপাল এইবোৰ মিলি ইউনাইটেড ইণ্ডিয়া বনোৱাৰ চান্স আছে। সেয়াহে সম্ভৱ, সেয়াহে ভাবিব লাগে, সেয়াহে উন্নতিৰ কথা। কিন্তু সেইবোৰত মাত নামাতি যিবোৰত ভেজাল, যিবোৰ মানে অসম্ভৱ, মানে নিজৰ লাভ হ'লে হ'ল। যদি অখণ্ড ভাৰতৰ কথা কৈ মানে ভোট পাইছোঁ, গদি পাইছোঁ, সেয়াইতো ক'ব লাগিব না।
অন্যথা কিন্তু মানে চাইনাই দখল কৰি আছে ভাৰতবৰ্ষ তাতে মাত মাতিবলৈ কোনেও নাই আমাৰ চৰকাৰে বহি আঙুল চুচি আছে ৱাহ এডুকেশ্যন অৰ্থনীতি এইবোৰত গুৰুত্ব দিব লাগে দেশ কোন পিনে গৈ আছে সেয়া নাচাই চাইনাই যে দখল কৰি আছে তাক দমন কৰিব নোৱাৰে সেইবোৰত আমাৰ মানে ৰাইজে মাত নামাতে RSS মাত নামাতে অখণ্ড ভাৰত গঢ়িব লাগে যিটো মানে অসম্ভৱ সপোনে থাকিব সেয়া মাত মাতিব মাথো বেলেগৰ মানে ৰিমট কণ্ট্ৰলত চিধা কথা আই ডোন্ট কেয়াৰ মই পাকিস্তানক ভাল পাওঁ মই বিচাৰোঁ পাকিস্তানৰ লগত আমাৰ দোস্তি হওক তেতিয়াহ'লে আমাৰ দেশ উন্নত হ'ব আৰু পাকিস্তানো উন্নত হ'ব নদী যিমান আছে আমাৰ ইয়াৰ পৰাই পাকিস্তান দি যায় আমি যদি বন্ধ কৰি দিওঁ পাকিস্তান সুইচ অফ হ'ব লাগিব আৰু যিমান পেট্ৰলিয়াম আছে যদি আমি পাকিস্তানৰ দ্বাৰা পাইপলাইন লৈ আহোঁ তেতিয়াহ'লে আমাৰ উন্নতি হ'ব চ' যেনেদৰে আৱাদ অজা ছাৰে কৈছে যে আমি মাৰ্চিডিজ লৈ ফুৰিম তেওঁলোকে তেনেকুৱা দামী গাড়ী লৈ ফুৰিব তেতিয়াহে আহিব তেতিয়া মজা আহিব তেতিয়া হেপ্পী থাকিম আমি তেতিয়া উন্নতি কৰিম এইবোৰত মানে যুদ্ধ পাকিস্তানৰ লগত শত্ৰুতা পাকিস্তানৰ অমুক তমুক চান্স নাই এইবোৰ কি ফ্ৰেণ্ডশ্বিপ কৰিব লাগে আমাৰ পাৰচী দেশ হয় ফ্ৰেণ্ডশ্বিপ কৰি থাকিব লাগে মানে চাইনা ইমান মাৰি আছে চাইনাৰ লগত বিজনেছ চলি আছে মানে টেক্স পোৱা যায় যে আৰু পাকিস্তানৰ লগত যে বন্ধুত্ব কৰিলে আমাৰ লাভ হ'ব তেওঁলোকৰো লাভ হ'ব পাকিস্তানকো গৈছোঁ পাকিস্তানত যে আমাৰ লগত বন্ধুত্ব কৰিলে লাভ হ'ব ৰাইজক বুৰ্বক বনাই ভোট লৈ আছে কিন্তু উন্নতিৰ কোনো মাত মতা নাই অৰ্থনীতি গৈ আছে ড্ৰেইনত ভোট লাগে মাথো নিজৰ গদি লাগে সেয়াই যিজনে বুজি পায় অলপ কথাতে বুজি পাব বেছি নকওঁ ভিডিঅ' বহুত লং হ'ব আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' বুজাৰ চেষ্টা কৰিব তো ভিডিঅ' को कहते हैं ऐसे खत्म तब तक के लिए हंसते रहो सारी ज़िंदगी खुश बांटते रहो अस्सलाम वालेकुम